ভাত খোৱা থালিখনৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যিহেতু আজি এটা ৱেডিং ৰিচিপশ্যন পাৰ্টি আছে, তাৰ বাবে যাবলৈ মই এটা চাৰ্ট কিনিলোঁ। চাৰ্টটো কেনেকুৱা লাগিছে জনাবচোন দেই। তাৰপিছত দুইটা পেণ্টৰ মাজত অলপ ভাবিলোঁ কোনটো ভাল লাগিব, জনাম বাৰু কোনটো পিন্ধিলোঁ। আমাৰ হিৰক দেখিছে নতুন চাৰ্ট নতুন কাপোৰ পিন্ধি একদম হাঁহি তাৰ দেখিছে। মই বোলো চশমাযোৰ পিন্ধি লওঁ আৰু অলপ হিৰ লাগিব, আৰু সি চশমা পিন্ধি পূৰা প'ষ্ট দিয়াত দিছে। মোক চাওক কেনেকুৱা লাগিছে। নাই ৰ'ব, বিয়াৰ পৰা আহি পোৱা নাই। আচলতে মাহীয়ে মেকআপ আৰ্টিষ্টৰ মেকআপ গুচাই দিলে, বোলে ভাল লগা নাই। ফাইনেলি আমি আহি পাই গ'লোঁ ৰিচিপশ্যন পাৰ্টিত। এয়া হৈছে আমাৰ কইনা বিদিশা। তাই আজি আছিল ৰিচিপশ্যন পাৰ্টি। খুব ভাল লাগিল। ইয়াতে আমি পৰিয়ালৰ বাকী মানুহখিনিকো লগ পালোঁ। এয়া বা ভিনদেউ ভাগিন গোটেইখিনিকে লগ পালোঁ। আৰু মাহীহঁতৰ ফেমিলিটোতো আছে, মামা মামীৰ পৰা আদি কৰি সকলোখিনি। ইয়াতে মই ভাবিলোঁ দুটামান ভিডিঅ' বনাই আপোনালোকৰ কাৰণে লৈ ল'লোঁ। যিহেতু মই চাইনিজ ভাল পাওঁ, চাইনিজ খালোঁ, বাকীবোৰো খাইছোঁ বাৰু। তাৰপিছত ৰাতি আমি দেৰি হোৱাৰ বাবে সোনকালে অলপ ওলাই দিলোঁ। আজিলৈ